আজি ডিউটিলৈ যাওঁতে দেখিছোঁ মটু আৰু ভদা মানে দুইটা পিছে পিছে আহিছে। সিহঁতৰ এইটো মানে ৰুটিন নিচিনাই হৈছে আৰু যোনেই আমাৰ ঘৰৰ বাহিৰলৈ নাযাওক পিছে পিছে কিন্তু যাবই। আপোনালোকে সদায় মোৰ ব্লগত দেখি থকা অকণমানিজনী আহিছিলে আজি আমাৰ হস্পিটেললৈ ৱেটটো জুখিবৰ কাৰণে। তাৰপিছতে মই খালোঁ চাহৰ লগত ভুজিয়া, লাড়ু আৰু পকা মিঠৈ। ডিউটি শেষ কৰিয়ে মই একেবাৰে বাছত উঠি দিলোঁ আৰু বৰ্তাহঁতৰ ঘৰতো সোমালোঁ অকণমান, যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু। আৰু এইজনী হৈছে বৰমা আৰু আইতা, দুইজনী মিলি কথা পাতি আছিলে। মই তেওঁলোকৰ লগত অকণমান কথা বতৰা পাতি ঘৰলৈ আহিলোঁ আৰু লাঞ্চটো কৰি ল'লোঁ। লাঞ্চত একেবাৰে চিম্পল আছিলে আজি, বুট ভাজি, চাটনি আৰু কুৰকুৰি। তাৰপিছতে এখন তামোল খাই অকণমান ৰেষ্ট ল'লোঁ। এইটো ভিডিঅ' আছিলে কালি ৰাতিৰে। মা আৰু মই গৈছিলোঁ ৰংঘৰলৈ ৰাসৰ আখৰা চাবলৈ বুলি। গৈ পাই দেখিছোঁ সকলো নিজৰ নিজৰ কামত ব্যস্ত, কাৰণ ৰাসলৈ আৰু 4-5 দিনহে বাকী আছে। আমি প্ৰথমে নন্দালয়, তাৰপিছতে কংসালয় আৰু গোপীসকলৰ আখৰা চালোঁ। ভাইটিয়ে যিহেতু শ্ৰীকৃষ্ণৰ চৰিত্ৰটি কৰিব মহাৰাসৰ, সেইকাৰণে তাৰ অকণমান আখৰা চাই আমি ঘৰলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই।